অনাৰেবল চিএম ছাৰ, মই বড়োলেণ্ডৰ পৰা আহিছোঁ। সংবাদ জগতৰ মোৰ ৩৫ বছৰৰ আহি আছোঁ। মই এখন দৈনিক বাতৰি কাকতৰ সম্পাদক হয়। মোৰ কাকতখন চানচে বদলি ইংগং। আগত ২০০৪ চনৰ আগত বড়ো কাকত নাছিল। আমাৰ ডেইলি বড়ো কাকত ইউজি ব্ৰহ্ম ডাঙৰীয়াই মোৰ কাকতখন উন্মোচন কৰিছিলে ২০০৪ চনত। এতিয়া মই কথা কওঁ ছাৰ, আপোনাক ৰাইজে ভাল পায় আৰু আপোনাৰ এই ৫ বছৰত যিখিনি পদক্ষেপ লৈছে, আঁচনি যোগিত কৰিছে, ৰূপায়ণ কৰিছে, আপোনাক ৰাইজে ভাল পায় আৰু আমি ভাল পাওঁ। এতিয়া মোৰ কথা ক'ম, বড়োলেণ্ডৰ কথা অলপ কম মই ছাৰ। ইয়াত বড়োলেণ্ডত বা নামনি অসমখন সংঘৰ্ষ জড়িত হৈছিল। এই কাৰণত মোৰ ব্যক্তিগত অভিজ্ঞতা মই ক'ব বিচাৰিছোঁ যে নামনি উজনি এই ভাৱটো আগত অসমত আছিল আৰু উজনি অসমখন আগবাঢ়ি গৈছিল, নামনি অসমখন পিছ পৰি গৈছিল। যাৰ কাৰণে আমাৰ ইয়াত আন্দোলনো হৈছিলে, বড়োলেণ্ড আন্দোলনো হ'ল, বড়োলেণ্ড সৃষ্টিও হ'ল। এতিয়া বড়োলেণ্ড সৃষ্টি হোৱাৰ পিছত ২০০৩ চনৰ পিছত যেনেকৈ অগ্ৰগতি হ'ল, ডেভেলপমেণ্ট হ'ল বড়োলেণ্ডখন, ৰাইজে একদম শান্তিত আছিলে আৰু ৰাইজে আশা কৰিছিল যে আমাৰ বড়োলেণ্ড ৰাজ্যখন দৰকাৰেই নহয় যে তেনেকুৱা যদি অগ্ৰগতি হয়। কিন্তু ছাৰ, ইয়াত এই অগ্ৰগতি বিষয়ত কিছুমান ৰাজনৈতিক লাভালাভৰ কাৰণে কিছু সংঘৰ্ষ সৃষ্টি হৈ আছিলে তেতিয়াৰ পৰা, যাৰ কাৰণে এই অঞ্চলত বিভিন্ন বিভেদ কাম লৈছিলে। ২০০০ চনৰ পৰা যেনেকৈ বিটিয়া একৰ্ড হ'ল, তেতিয়া আমাৰ কিছুমান পোৱা অধিকাৰে ষ্টেটলৈ ঘূৰি আহিব লগা হ'ল। নাজানো আমি কি হৈছে ভিতৰত নাজানো, কিন্তু আমাৰ সমাজত, বড়োলেণ্ডৰ ৰাইজৰ সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিলে, যাৰ কাৰণে আমাৰ পিছ পৰি গৈছে। আৰু সঁচা সঁচিকৈ যোৱা ৫টা বছৰত একদম পিছ পৰি গৈছিলে। ১৭ বছৰ হাগ্ৰা মহিলাৰ চৰকাৰ নাইবা সেই সময়ত চৰকাৰ যিখিনি কৰিছিলে তাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱা হৈ গ'ল। কিন্তু ছাৰ, লেটেষ্টলি যেনেকৈ ইলেকশ্যনত হাগ্ৰা মহিলাৰী বা নতুন চৰকাৰ আহিল, আপুনি তেওঁক লগত সহায় কৰিলে, সহযোগ দিলে বা তেখেতক আপুনি আশ্বাস দিলে আৰু এইকেইদিনৰ ভিতৰতে যিখিনি নেকি আগভাগ কাম লয়, আঁচনিসমূহ কৰিলে, একদম ধন্যবাদৰ পাত্ৰ ছাৰ। আপোনাক বড়োলেণ্ডৰ ৰাইজে ভাল পায়।